ভিডিঅ'টোত ক্লিক কৰাৰ বাবে বহুত ধন্যবাদ দেই। পাপৰ ঘৰতে বনাবলৈ বিচাৰে নেকি বাৰু? তাতে আকৌ চাউলৰ গুড়িৰে। আজি মই ঘৰতে পাপৰ বনালোঁ জলফাই পাতৰ লগত দেই, জলফাই পাত ব্যৱহাৰ কৰি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে কেনেকৈ মই পাপৰ বনালোঁ সেয়া গোটেইখিনি জানিব পাৰিব, একেবাৰে সাধাৰণ কেৱল মাত্ৰ চাউলৰ গুড়ি ব্যৱহাৰ কৰি। আৰু লগতে দুপৰীয়াৰ সাজত থালিখনো সজালোঁ। আহকচোন মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। হেল্ল' এভৰিৱান, আজি সেয়া আপোনালোকে দেখিলেই নহয়, পাপৰৰ এটা ৰেচিপি লৈ আহিছোঁ, খুব বেছি ইউনিক আৰু আমাৰ স্বাস্থ্যসন্মত চাউলৰ গুড়িৰে বনালোঁ। তাৰ বাবে এয়া মই বাৰীলৈ আহিছোঁ, নিজৰ ঘৰৰ বাৰীতে এজোপা জলফাই গছ এনেকৈ ৰুই লৈছিলোঁ। ভাবিলোঁ জলফাই পাততে আজি পাপৰৰ এই ৰেচিপিটো বনাওঁ। সাধাৰণতে কঁঠালৰ পাততো বহুতে বনায়, অৱশ্যে মই এইখিনিতে কৈ থওঁ দেই, জলফাই পাতত বনোৱাটো অকণমান চেলেঞ্জিং হয়। এইকাৰণে হয় পাতটো অলপ বেছি পাতলা হয়, যিটো কঁঠালৰ পাত হয় অলপ ডাঠ হয়, নহয়নে? সেইকাৰণে যেতিয়া আমি পাপৰ বনাবলৈ ব্যৱহাৰ কৰোঁ তেতিয়া পাতটো অলপ ডাঠ হোৱাৰ কাৰণে সুবিধা হয়। কিন্তু জলফাই পাতত যদি আপোনালোকে যিটো পাপৰৰ ঘোল বনোৱা যায় সেইটো যদি ঠিক নহয় তেতিয়াহ'লে অকণমান অসুবিধা পাব। আৰু এয়া জলফাই লৈ আহিছোঁ। জলফাই আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই ভাল আৰু পাতটো সেইকাৰণে খুবেই উপকাৰী। ঘৰতে আছিলে যিহেতু, কঁঠাল পাত মোৰ ঘৰত নাই, সেইকাৰণে মই জলফাই পাততে আজি বনালোঁ পাপৰখিনি। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাব খুজিছোঁ যে পাপৰ আমি ইমান সহজে ঘৰতে বনাব পাৰোঁ আৰু প্ৰিজাৰ্ভ কৰি থৈ দিব পাৰোঁ, বজাৰৰ পৰা অনাৰ দৰকাৰী নাথাকে। এইখিনি এতিয়া জলফাই পাতখিনি ভাল পাতখিনি চাই আৰু ধুনীয়াকৈ ডাঙৰ এনেকৈ আঁতৰাই ল'ম। আপোনালোকে হয়তো কোনোবাই পাপৰ বনাইছে ঘৰতে, আৰু যিসকলে বনোৱা নাই নিশ্চয় আগ্ৰহী, নহয়নে? সদায় পাপৰ বজাৰৰ পৰা কিনি খাব লাগে, আৰু পাপৰৰ বজাৰত দামো বহুত কিন্তু, নহয়নে? ঘৰত এবাৰ বনাই খাই চাবচোন, চাহৰ সৈতেও পিছে এইটো পাপৰ খাবলৈ বহুত বেছি মানে সোৱাদ হ'ব। কেৱল যে ভাতৰ বা যিকোনো ডিছৰ সৈতেই যে খাব লাগে তেনেকুৱা কথা নাই, নহয়নে? আৰু মই কেনেকৈ বনাইছোঁ সেইটো ভিডিঅ'টো গোটেইটো চালে আপোনালোকে গম পাব। আৰু এয়া চাওকচোন, প্ৰকৃতিৰ কি যে অপৰূপ মায়া, নহয়নে? আগতো এদিন দেখুৱাইছোঁ চাগে। এই পোকটো একদম পাতৰ নিচিনা দেখিবলৈ, এনেই থাকিলেতো তাক ধৰিবই নোৱাৰা, আৰু দেখিবলৈ ইমান ধুনীয়া। চাওকচোন ওপৰৰ তাৰ প্ৰলেপটো, ধুনীয়াকৈ পাতটো তেনেকৈ আছিলে, তাক আজি ধৰা পেলালোঁ। আৰু এইখিনিতে যিসকলে মোৰ ভিডিঅ'বোৰ চাই মোক আজিলৈকে সমৰ্থন কৰি আহিছে তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ দেই। আৰু যিসকল নতুনকৈ আহিছে তেখেতসকলে যদি ভাল পাইছে মোৰ ভিডিঅ'বোৰ চাই কমেণ্ট কৰি জনাব, আৰু লাইক এটা কৰি দিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি ল'বচোন, আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলত শ্বেয়াৰ কৰি দিব দেই। আৰু পাতখিনি কাটি লোৱা হৈ গ'ল, এতিয়া মই এয়া পাতখিনি ধুই লওঁ। এই ৰেচিপিটো আপোনালোকে বৰষুণ দিয়া বতৰত, মানে বৰষুণ বুলি নহয়, ৰ'দ নোহোৱা বতৰতো পিছে বনাব পাৰে দেই। তাৰো মই আপোনালোকক উপায়টো ক'ম। এতিয়া অৱশ্যে বহুত গৰম আৰু ৰ'দো বহুত দি আছে এইকেইদিন, মই ৰ'দতেই শুকুৱাই বাৰু এইখিনি সামৰিম। আপোনালোকক মই জনাম যে কেনেকৈ ৰ'দ নহ'লেও আপোনালোকে বনাব পাৰে, বা ইনষ্টেণ্ট আলহী আহিলে ঘৰত পাপৰ নাই তেতিয়াও ইমিডিয়েট বনাব পাৰে, কেৱল মাত্ৰ পিঠাগুড়ি শুকুওৱা ঘৰত থাকিলেই হৈ গ'ল। এইখিনিতে অকণমান পানীটো শুকাবলৈ এনেকৈ মেলি দিছোঁ। বাকী ইয়াৰ যিখিনি ইনগ্ৰিডিয়েণ্ট লাগে নহয় পাপৰটো বনাবৰ কাৰণে, সেই ইনগ্ৰিডিয়েণ্টখিনি এতিয়া মই যোগাৰ কৰি ল'ম। আৰু আপোনালোকক ইয়াত দেখুৱাই আহক, আজি লোকেল মুৰ্গীৰে এসাঁজ দুপৰীয়া সাঁজ ৰান্ধিম, সেইকাৰণে এই দুজনক আকৌ এনেকৈ চৰিবলৈ এৰি দি থোৱা আছে, বজাৰৰ পৰা অনা হৈছিলে।
আৰু এতিয়া পাতখিনি প্ৰথমতে কিচেন টাৱল এখনেৰে ইয়াৰ যিখিনি পানী ৰৈ গৈছে সেইখিনি অকণমান ভালকৈ মোহাৰি লওঁ। তেতিয়া মানে যিটো পাপৰৰ বাটাৰটো লগাবলৈ সুবিধা হ'ব। ইয়াৰ বাটাৰটো বনাওঁতে কনচিষ্টেঞ্চিটো আপোনালোকে কিন্তু চাব লাগিব দেই। একদম বেছি ডাঠ হ'লেও পাপৰটো ভাল নহ'ব আৰু খুব বেছি পাতলা হ'লেও বনোৱাৰ পিছত এৰুৱাবলৈ বহুত মুস্কিল হ'ব দেই। মোৰ আজি চাউলৰ গুড়ি মানে শুকুৱাই থোৱা অলপ কম আছিল, সেইকাৰণে পিছত যদি অকণমান পানী বেছিও হয় দিবলৈ নাথাকিল, সেইকাৰণে অকণমান ইয়াতকৈ ডাঠ কৰিব। মই যিটো এতিয়া ঘোল বনাই আপোনালোকক দেখুৱাম। আৰু আপোনালোকে ধৰিব পাৰিছে নাই নাজানো, ভিডিঅ'বিলাকত মই যিমান পাৰোঁ সলসলীয়াকৈ আপোনালোকক ৰেচিপিবিলাক বুজাই দিবলৈ চেষ্টা কৰোঁ দেই। আৰু এতিয়া 2টা বাউল লৈ লৈছোঁ, সেয়াও জনাম কিয় লৈ লৈছোঁ আপোনালোকক। এতিয়া এয়া চাউলৰ গুড়ি শুকুওৱা। ভাত খোৱা চাউলৰ গুড়ি হ'লে বেছি ভাল। যদি অকণমান আঠা হয় তেতিয়া কিন্তু অকণমান দিগদাৰ হ'ব দেই। সেইকাৰণে পাৰিলে ভাত খোৱা চাউলৰ গুড়ি শুকুৱাই ল'ব আপোনালোকে। এয়া দুভাগ কৰি লোৱাৰ পিছত নিমখ দিছোঁ দেই আন্দাজত। তাৰপিছতে পাপৰত যিহেতু অকণমান জালুকৰ যিটো মানে টেষ্ট হ'লে ভাল লাগে, সেইকাৰণে গুড়ি কৰি থোৱা আছিলে মোৰ জালুক, সেয়া দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিহলাই লৈ নৰ্মেল পানীৰে ধুনীয়াকৈ এটা ঘোল বনাম। পানী এবাৰতে দি দিব নালাগে দেই। পানী এবাৰ দি দিলে যিহেতু পিঠাগুড়ি, তেতিয়া মানে কি হয় সোনকালে পনীয়া হৈ গ'লে আৰু পিঠাগুড়ি এড কৰি যাব লাগিব। আৰু মোৰ যিহেতু ক'লোৱেই নহয় মোৰ বৰ বিশেষ নাছিলে পিঠাগুড়ি, সেইকাৰণে মই অকণমান বেছি সাৱধানে অলপকৈ পানী এনেকৈ দিছোঁ। আৰু যিসকলে প্ৰথম বনাব তেখেতসকলেও এই ঘোলটো বনাওঁতে সাৱধান। আৰু এটা পদ্ধতিৰে আপোনালোকে এই পিঠাগুড়ি শুকুওৱা পিঠাগুড়ি নাথাকিলেও বনাব পাৰে। সেয়া হ'ল চাউল ভিজাই থৈ দিলে ডাইৰেক্ট চাউল পানীৰ লগত অকণমান পিচি দিলে। সেইটোত আৰু সাৱধান হ'ব লাগিব, কাৰণ চাউল ভিজোৱাৰ পিছত পানী বেছি দৰকাৰী নাথাকে। অকণমান দি মিক্সিত পিচি ল'ব। দৰকাৰ হ'লে পিছত আৰু এড কৰিব, নহ'লে কিন্তু একেবাৰে পনীয়া হ'লে সেয়া আৰু মুস্কিল হ'ব। এয়া এনেকৈ এবাৰ চাব। চামুচখনত যেতিয়া এনেকৈ লাগি থাকিব, আপুনি হাতেৰে চাই দিয়াৰ পিছত অকণমান যেতিয়া চিন এটা বহিব তেতিয়া জানিব ঘোলটো হৈছে। আজি মোৰ অকণমান পাতলা হ'ল, আপোনালোকে ইয়াতকৈ অকণমান ঘোলটো ডাঠ কৰিব দেই। আৰু এতিয়া কৈছিলোঁ নহয় 2টা বাউল কেলৈ লৈছোঁ, এয়া মই ফুড কালাৰ এয়া ব্যৱহাৰ কৰিম। অকণমান দেখিও ভাল লাগে নহয়নে, পাপৰটো একেবাৰে বগা হৈ থকাতকৈ অকণমান ফুড কালাৰ এড কৰি দিছোঁ। ইয়াতে ৰেড দি দিলোঁ আৰু এটাত এয়া মই আমাৰ যিটো অৰেঞ্জ কালাৰটো সেইটো দি দিম। এইটো কিন্তু ফুড কালাৰ দেই, বজাৰত এভেইলেবল, আপোনালোকে আনিব পাৰে। মোৰ থাকেই, মই যিহেতু কিবা কিবি বস্তুত ব্যৱহাৰ কৰোঁ। পৰাপক্ষত নেচাৰেল কালাৰটো ব্যৱহাৰ কৰিব পাৰিলে ভাল, কিন্তু এইটো ছিজনত পায়, তথাপিও প্ৰায়ে মানে পাচলিবোৰ শেষ হৈছে আৰু নহয়নে। পালেং দিব পাৰে গ্ৰীণ কালাৰ কাৰণে সেনেকৈ, বা গাজৰ ৰস দি দিব পাৰে তেনেকুৱা। এতিয়া সেই পাতটোৰ বেক ছাইডটোত দেখিছে নহয়, এই বেক ছাইডটোত এনেকৈ লাহেকৈ মিলাই দিব লাগে। আৰু পাতলা হ'লে কি হ'ব জানে দেই, পাতটোৰ পৰা পিছত এৰুৱাবলৈ অকণমান অসুবিধা হ'ব, বহুত বেছি যদি পাতলা হয়। আৰু এইটো মানে একদম ধুনীয়াকৈ মিলাই দিব লাগিব। আৰু মই কিহত দি দিছোঁ জানেনে, ষ্টিমাৰৰ চালনীত। আপোনালোকে যদি ঘৰত ষ্টিমাৰ নাথাকে কিহত বনাব জানে, খৰাহীবিলাক যে থাকে সেৰেঙা ফুটা, তাত দি ল'ব। দি লৈ কেৰাহীত যিকোনো এডাল ষ্টেণ্ড দি ল'ব, তলত পানী দি ল'ব আৰু ওপৰত খৰাহীটো দি ঢাকি দিব। 30 ছেকেণ্ডমানতেই এইখিনি একেবাৰে ধুনীয়াকৈ সিজি যায়। এক্সট্ৰাকৈ মানে 5-10 মিনিটৰ কোনো প্ৰয়োজন নাই। মই এনেকৈ 2খন চালনী দি দিলোঁ ষ্টিমাৰৰ। এনেকৈ মই বাকীখিনি যিহেতু 3 পিচকৈহে মানে সোমাইছে নহয়নে, যিহেতু দীঘলীয়া পাত, সেইকাৰণে বাকীখিনিও তেনেকৈ ফটাফট 30 ছেকেণ্ড মিলাই লৈ বনাই ল'লোঁ এইখিনি। আৰু এতিয়া এই গোটেইখিনি মই এখন ডিছলৈ ট্ৰান্সফাৰ কৰি লৈছোঁ। আৰু ঠাণ্ডা হোৱাৰ পিছতহে কিন্তু এৰুৱাব লাগিব দেই, নহ'লে ভালকৈ এৰাই নাহিব, ফাটি যাব। এয়া চাওক
কিবা ধুনীয়াকৈ এৰাই গৈছে যদিহে মানে যিটো লগোৱা বাটাৰটো কনসিস্টেন্সিটো ভাল হয় তেতিয়া কিন্তু এনেকৈ ধুনীয়াকৈ এৰাই আহিব নহলে অকনমান অসুবিধা পাব চাইডৰ পৰা অকনমান আপোনালোকে ট্ৰাই কৰিব মোৰ দুই জেগাত অকনমান পাতলা হোৱাৰ বাবে অকনমান ফাটিছে কিন্তু একো কথা নাই পাপৰখিনি বাটাৰে হৈতে ধুনীয়া হৈছে আৰু এইখিনি চাওক এখন ডলাত ধুনীয়াকৈ মই মেলি লৈ এতিয়া ৰ'দত শুকাবলৈ দি দিম ৰ'দত অলপ দেৰি শুকাব লাগিব নহলে আপোনালোকে যদি বাৰিষাৰ বতৰত বনাই তেতিয়া কি কৰিব মানে বৰষুণ দিয়া বা বতৰ হেমেকা হলে ফেনৰ তলত থৈ দিলেও ধুনীয়াকৈ শুকাই যায় বৰ বেছি ডাঙৰ কথা নহয় কিন্তু যদি আপোনালোকে ৰাখিব খোজে বহুত দিনলৈ তেতিয়া ৰ'দত দিয়াৰ মানে প্ৰয়োজন আৰু হেয়া শুকাও মানে পাপৰখিনি মই আপোনালোকক ভাজিও দেখুৱাম কেনেকুৱা হৈছে এয়া মোৰ দুপৰীয়া সাজৰ যোগাৰটো কৰিলো আহকচোন চাওঁ তাৰ কাৰণে মই কৈছিলোঁ নহয় লোকেল মুৰ্গী আনি থোৱা আছিলে বজাৰৰ পৰা আৰু এয়া ঘৰতে কাটি লোৱা হৈছে আৰু এটা এইখিনিতে কওঁ বয়লাৰ খাবলৈ আচলতে এৰিছোঁ জানেনে বয়লাৰৰ মানে বিক্ৰিয়াৰ কথা ভাবিলে ভয় লগা হৈছে সেই কাৰণে খাবলৈ অকনমান বেয়াও লগা হ'ল এতিয়া যেতিয়াই মানে সুবিধা পাওঁ লোকেল মুৰ্গীহে খোৱা হয় আৰু আজি ভাবিলোঁ ঘৰুৱা আমাৰ অসমীয়া পদ্ধতিৰে বনাওঁ আৰু সেয়া নহৰু আৰু আদা পিচি ললো আৰু আলু দি দিছো আলু দিলে আঞ্জাখনৰ সোৱাদটো আৰু অসমীয়া জুতিটোতো আলু থাকেই আৰু পিয়াজ কাটি ললো অকনমান ভোট জলকীয়া লৈ লৈছো আৰু এইখিনি মাংস কাটা হৈ গ'ল এই মাংসখিনি এতিয়া নিমখ হালধি আৰু অকনমান মিঠাতেল দি সানি লম বৰ বিশেষ মানে মছলাৰ প্ৰয়োগ নকৰো আমাৰ অসমীয়া যিটো সিম্পল মছলাৰে মই বনাম এতিয়া এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি লওঁ লোকেল মুৰ্গীকণ ঘৰত জুইশালত বনাব পাৰিলে বহুত বেছি সোৱাদ হয় নহয়নে মোৰ পিছে আপোনালোকক আগৰ ভিডিঅ'টো মই কৈছোঁ মোৰ বহুত হেঁপাহ আছে মোৰ নিজৰ পাকঘৰকণ বনাই লোৱাৰ যিহেতু মই সেয়া কৰিবই পৰা নাই এই বছৰ নহ'লে এইবাৰ ঠাণ্ডা দিনলৈ হয়তো মোৰ জুই পাকঘৰকণ আপোনালোকে দেখা পাব দেই আৰু এয়া মই কেৰাহীত এয়া মিঠাতেল দি লৈ ইয়াতে অকনমান পাঁচফোৰণ আৰু তেজপাত ফুটুৱাই দিলোঁ পাঁচফোৰণ যদি লোকেল মুৰ্গী বনাওঁতে প্ৰথমতে দিয়া যায় খুব বেছি সোৱাদ হয় তাৰ পিছতে পিয়াজখিনি এনেকৈ দি দিছোঁ আৰু হালধি এড কৰি দিলোঁ ইয়াতে নিমখ দিয়াই আছে হালধি আৰু নিমখ দুইটাই দিয়া হৈছিলে মাংসত সেইকাৰণে নিমখ এতিয়া সদ্যহতে দিয়া নাই তাৰ পিছতে আদা নহৰু পেষ্টকণ দি অকনমান সময় এনেকৈ ভাজোঁ আপোনালোকে লোকেল মুৰ্গী কিহৰ সৈতে খায় অমিতাৰ সৈতে খায়নে বাৰু জালুক দি খুব ভাল লাগে নহয়নে বিশেষকৈ ঠাণ্ডা দিনত সেই আঞ্জাখন খাই খুব ভাল লাগে আৰু মাংসখিনি এড কৰি অকনমান সময় এনেকৈ এতিয়া ভাজিছোঁ আৰু আপোনালোকে মোৰ সৈতে সহযোগ কৰি ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকলৈ আকৌ এবাৰ বহুত ধন্যবাদ জনাইছোঁ আৰু এয়া কাটি লোৱা আলুখিনি দি দিছোঁ মাংসত আলুকণ বহুতৰে কিন্তু প্ৰিয় অৱশ্যে বহুতে আজিকালি আলু খাবলৈও এৰিছে নহয়নে যিসকলে নাখায় আলু নিদিলেও কথা নাই তাৰ ঠাইত অমিতা ব্যৱহাৰ কৰিব আৰু এতিয়া মছলাৰ ভিতৰত কেৱল জিৰাৰ গুড়ি আৰু অকনমান মই গৰম মছলাৰ গুড়ি দি দিছোঁ দেই বেলেগ ব্যৱহাৰ আৰু নকৰোঁ এইখিনি এতিয়া ভাজি ধুনীয়াকৈ ঢাকোন দি লৈ ধুনীয়াকৈ ভাজিম তাৰ পিছত ইয়াতে অলপ পানী এড কৰি প্ৰথমতে উতলিবলৈ দিম আৰু এইখিনিতে আপোনালোকক এটা কথা জনাওঁ যিটো পাপৰ মই বনালোঁ সেই পাপৰটো আপোনালোকে সংৰক্ষণ কৰি থবলৈ হ'লে প্লাষ্টিকৰ যিকোনো বয়ামত ভৰাব তাতে ধুনীয়াকৈ কাগজেৰে অকনমান মানে পেকিং কৰিব নহলে ভাল পলিথিনেৰে থৈ ধুনীয়াকৈ ডিব্বাত ভৰাই থৈ দিব পাৰে তেতিয়া ভালে থাকে বহুত দিনলৈ কিন্তু ৰ'দত দিয়াৰ পিছতেই ৰ'দত দিলেহে থাকিব যদি ফেনত শুকুৱাই তেতিয়া ইমিডিয়েট এসপ্তাহৰ ভিতৰত খাই শেষ কৰিব লাগিব আৰু এইখিনি ধুনীয়াকৈ একেবাৰে ভাজা হৈ গৈছে মাংসখিনি এতিয়া
একেবাৰে ফাইনেল পানীখিনি এড কৰি দিম কিমান মানে ৰাখিব লাগে আচলতে লোকেল মুৰ্গীৰ জোলকণ খাইহে বহুত বেছি ভাল লাগে নহয়নে তাতে আকৌ জোলকণ যদি জালুকীয়া হয় অৱশ্যে মই ইয়াতো জালুক অকণমান ব্যৱহাৰ কৰিম আকৌ দেই পানী আৰু অকণমান এড কৰি দিম তেতিয়া উতলাৰ পিছত এটা ধুনীয়া কনসিস্টেন্সি থাকি যাব আৰু এ খুব ধুনীয়াকৈ উতলিলে আলু সিজি গ'ল মাংসও সিজি গ'ল ধুনীয়াকৈ আৰু আপোনালোকৰ এই বহুমূলীয়া কমেন্টবিলাক পাই বৰ ভাল লাগে সকলোৱে ইমান বেছি উৎসাহ দিয়ে আৰু ইমান ধুনীয়াকৈ মোৰ ভিডিঅ'বোৰ চাই আপোনালোক সকলোলৈকে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো আৰু এয়া মই ইয়াতে জালুক দি দিলো জালুক আৰু অকণমান ধনিয়া পাত দি দিলে সোৱাদ হৈ যায় নহয়নে খাবলৈ এয়াই মোৰ দৈনন্দিন সদায় কৰা কামখিনিকে আপোনালোকৰ সন্মুখলৈ লৈ আহো আৰু আপোনালোকৰ সহাৰি পাই খুব ভাল লাগে মোৰ এতিয়া ধুনীয়াকৈ কাঢ়ি লওঁ আৰু এতিয়া কৈছিলো নহয় মই এই ভিডিঅ'টোতে আপোনালোকক কিন্তু পাপৰ শুকাই বনাই দেখুৱাম বুলি আহকচোন এয়া ৰ'দত মই দিয়া পাপৰখিনি চাওক শুকায়ে গৈছে আৰু খুব টান ৰ'দ আৰু ইমান গৰম কিন্তু ঘৰত কিবা এটা বস্তু বনোৱাৰ হেপাটো অকণমান সুকিয়া হয় নহয়নে নিজ হাতেৰে আৰু চাওক এয়া কিমান ধুনীয়া হৈছে আপোনালোকে পাতত নিদি বেলেগ শেপতো বনাব পাৰে মই বাৰু আন এদিন তেনেকুৱা এটা ভিডিঅ' আপোনালোকৰ সন্মুখলৈ আনিম বাৰু দেই এতিয়া মই গছৰ পাততে আৰু বনাই দেখুৱালো বিশেষকৈ জলফাই পাতত আৰু এয়া আহক এতিয়া মই আপোনালোকক পাপৰখিনি ভাজিও দেখুৱাওঁ কিমান বেছি মুচমুচিয়া হৈছে আপোনালোকে গমো পাব মই ভাঙিও দেখুৱাম এয়া চাওক তেলত দি দিয়াৰ লগে লগে কিমান ধুনীয়াকৈ আমাৰ দোকানৰ পাপৰ নিচিনাকৈ ওপৰলৈ উঠি আহিছে দেখিছেনে এয়া কেবাখনো মই দি দিলো এনেকৈ আৰু আপোনালোকক মই এইখিনি ধুনীয়াকৈ হাতেৰে ভাঙিও দেখুৱাম শব্দ শুনিবচোন আপোনালোকে এয়া দেখিছেনে শব্দটো শুনিছেনে বাৰু কিমান ধুনীয়া হৈছে সেয়াই প্ৰমাণ যে পাপৰখিনি খুব ধুনীয়া হৈছে আৰু থালিখনো সজাই লওঁ নহয়নে দুপৰীয়া সাজত মোৰ যদিও সিম্পল মাংস আছে যদিও সিম্পল কাৰণ মই ভাজি বনোৱা নাই কিন্তু খুব বেছি স্পেশাল এখন চাটনিও বনালো অৱশ্যে এই ভিডিঅ'টো মই এইটো ভিডিঅ'তে মানে সেই চাটনি ৰেচিপিটো দিব নোৱাৰিলো যথেষ্ট দীঘল হৈ যাব নেক্সট ভিডিঅ'ত মই সেই চাটনিখন কিহৰ মই নজনাও এতিয়া আপোনালোকে পিছত গম পাব আৰু আজিলৈ আহো আৰু এটা ৰেচিপি